এই পৃথিৱীৰ বিশ্বাসৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ হৈছে অৰ্জুন, যিয়ে 10 লাখ সৈন্য ত্যাগ কৰি প্ৰভু শ্ৰীকৃষ্ণক বাছনি কৰিছিল। ঈশ্বৰে যি পথ আপোনালৈ বাছিছে সেই পথক আপুনি ইচ্ছা কৰিও বন্ধ কৰিব নোৱাৰে। কাৰণ যিয়েই নহওক কেতিয়াও খং নকৰিব, কাকো ডাঙৰকৈ নক'ব। আপোনাৰ মন শান্ত ৰাখক, চিন্তা কৰক, তাৰ পিছত সিদ্ধান্ত লওক। যিয়ে প্ৰভু শ্ৰীকৃষ্ণৰ আশ্ৰয়লৈ যায় তেওঁ কেতিয়াও নিৰাশ নহয় আৰু সেই ব্যক্তিজনৰ মনত হতাশ নহয়, কাৰণ শ্ৰীকৃষ্ণই সদায় তেওঁৰ ভক্তসকলৰ যত্ন লয়। মানুহৰ সম্বন্ধবোৰ ডাঙৰ ডাঙৰ কথা ক'লে নহয়, সৰু সৰু আৱেগবোৰ বুজি পালেহে গভীৰ হয়। আজি বা কাইলৈ আপোনাৰ অলপ ভাল হ'ব, কেৱল আশা এৰি নিদিব, ভৱিষ্যত মহান হ'ব। পৃথিৱীৰ সকলোৱে একে নহয়, সেইকাৰণে আপোনাক সমৰ্থন কৰাজনক সমৰ্থন কৰক আৰু যিজনে আপোনাক ত্যাগ কৰিছে তেওঁক ত্যাগ কৰি দিয়ক। জীৱনৰ সম্পৰ্কবোৰ হৈছে সূতাৰ দৰে, যি সূতাৰ গাঁঠি খুলি যাব পাৰে সেই সূতাত কেঁচি নিক্ষেপ কৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, সকলো ধৰ্ম এৰি মোৰ আশ্ৰয়লৈ আহক, মই সকলোকে পাপমুক্ত কৰিম। ইয়াত কোনো সন্দেহ নাই। বেয়া সময়বোৰে আপোনাক জীৱনৰ সেই সকলোবোৰ সত্যৰ সন্মুখীন হ'বলৈ বাধ্য কৰে যিটো আপুনি আপোনাৰ ভাল সময়ত কেতিয়াও যত্ন লোৱা নাই। বিজয় নিশ্চিত হ'লে অৰ্জুন সকলোৱে হ'ব পাৰে, কিন্তু যেতিয়া মৃত্যু নিশ্চিত হয় অভিমন্যু হ'বলৈ সাহসৰ প্ৰয়োজন হয়। প্ৰভু শ্ৰীকৃষ্ণই কয়, আনৰ ওপৰত নিৰ্ভৰ কৰা লোক কেতিয়াও সুখী হ'ব নোৱাৰে। গতিকে ইয়াৰ যোগ্য হওক, আপোনাৰ প্ৰয়োজনীয়তাৰ আকাংক্ষাবোৰ নিজেই সম্পূৰ্ণ কৰিব পাৰিব। এই পৃথিৱীত প্ৰায় মানুহেই মহান হ'বলৈ চেষ্টা কৰি কৰি মানুহ হ'বলৈ পাহৰি গৈছে। যেতিয়ালৈকে আপোনাৰ ভাৱ চিন্তাধাৰাবোৰ সলনি বা ভাল নহয় তেতিয়ালৈকে আপোনাৰ ভাল দিন কেতিয়াও নাহে।